Hello guys, welcome back to my channel. আজি মই আপোনালোকক গুগলৰ এনেকুৱা কেইটামান ট্ৰিক্স আৰু ৱৰ্ডৰ কথা ক'ম যিকিটা যদি আপুনি আপোনাৰ কোনোবা ফ্ৰেণ্ডছৰ আগত কয় বা ফ্ৰেণ্ডছক আপুনি দেখুৱায় তেতিয়া আপোনাৰ ফ্ৰেণ্ডছে ভাবিবলৈ বাধ্য হ'ব যে গুগলত এইটো কেনেদৰে পচিবল আৰু নিজেও ইণ্টাৰেষ্টিং আৰু এইকেইটা ৱৰ্ড টাইপ কৰাৰ পিছত গুগলৰ আপুনি ৰিয়েকশ্যনটো কেনেকুৱা হয় সেইটো চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথম ট্ৰিক্সটো হৈছে স্কিউ টাইপ কৰি সাৰ্চ কৰিব। তেতিয়া ইয়াত আপুনি দেখিবলৈ পাব আপোনাৰ ৱেব পেজটো ৰাইট চাইডলৈ অলপ বেকা হৈ গৈছে। ইয়াত আপুনি যি চাৰ্চ কৰে ইয়াত বেকা কৰি আহিব। ছেকেণ্ডটো হৈছে ইয়াত যদি আপুনি ডু এ বেৰেল বুলি চাৰ্চ কৰে তেতিয়া দেখিব যে আপোনাৰ ৱেব পেজটো 360 ঘূৰি আহিছে। যদি ইয়াত আপুনি 10 টাইম চাৰ্চ কৰে তেতিয়া 10 বাৰ ঘূৰিব, যদি 5 টাইম চাৰ্চ কৰে তেতিয়া 5 বাৰ ঘূৰিব। যদি আপোনালোকে গুগলত জাটৰছ চাৰ্চ কৰে তেতিয়াহ'লে এই জাটৰছৰ প্ৰথম লিংকটোত ক্লিক কৰিব। তাৰ পৰা ইয়াত দেখিবলৈ পাব আপুনি জাটৰছৰ প্ৰথম লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত ৱেইট কৰিব। ইয়াত আপুনি দেখিবলৈ পাব উইং কেইটামান আহিছে আৰু আপোনাৰ ডাটাখিনি গোটেই এফালৰ পৰা খাই গৈ আছে। ইণ্টাৰেষ্টিং ন? ইয়াৰ পিছৰ দিশটো হৈছে আপোনালোকে গুগল গ্ৰেভিটি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম লিংক আহিব এই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ এটা যিকোনো টাচ যদি কৰে তেতিয়াহ'লে আপুনি দেখিব যে গোটেইখিনি ইয়াৰ পৰা আপোনাৰ সৰি পৰিছে। এতিয়া আপুনি ইয়াত চাৰ্চো কৰিব পাৰিব টাইপ কৰি, বিভিন্ন ধৰণে যিকোনো ইমেজ ইউটিউব সকলো ধৰণে চাৰ্চ কৰিব পাৰিব। ইয়াৰ নেক্সট ট্ৰিকটো হৈছে ইয়াত যদি আপোনালোকে থেনছ স্নেপ চাৰ্চ কৰে তেতিয়াহ'লে ইয়াত আপুনি দেখিবলৈ পাব তললৈ অহাৰ পিছত ইয়াত এটা হাত দেখিবলৈ পাব। এই হাতটো ক্লিক কৰাৰ পিছত আপোনালোকে এভেঞ্জাৰত যিটো ক্লিক কৰাৰ পিছত যিটো এভেঞ্জাৰত থেনছৰ যিটো চাউণ্ড আৰু যিখিনি ইফেক্টখিনি সকলোখিনি দেখিবলৈ পাব আৰু এটা এটাকৈ সকলো বস্তু নাইকিয়া হৈ গৈছে ইয়াত। ইয়াৰ পাছৰ ট্ৰিকটো হৈছে আপোনালোকে যদি গুগলৰ এটা পুৰণা ভাৰ্চন ইউজ কৰিব বিচাৰে বা 1998 যদি গুগলটো ইউজ কৰিব বিচাৰে তেতিয়াহ'লে চাৰ্চ বাৰত যাব, গৈ পেলাই গুগল 1998 চাৰ্চ কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপুনি দেখিবলৈ পাব যে গুগল 1998 কেনেকুৱা আছিলে ইয়াৰ সকলো ধৰণৰ ডিটেইলছ ওলাই যাব। ইয়াত আপুনি দেখিছে এইটো আৰু ইয়াত যদি কিবা চাৰ্চ কৰে তেতিয়াও আপুনি 1998 যেনেকুৱা আছিলে তেনেকুৱাই দেখিবলৈ পাব। মই আপোনালোকক দেখুৱাই আছোঁ 1998 গুগলত যেতিয়া কিবা এটা চাৰ্চ কৰিছিলে তেতিয়া এনেদৰে ওলাইছিল।